স্যার এই এনেকুৱা ধৰণৰ যিটো বেংক ছেটআপ যিসকলৰ আহিছে এই ছেটআপটো মই ফিল আপ কৰিলোঁ আৰু ফিল আপ কৰাৰ পিছত এইটো কেনেকৈ নাইকিয়া হ'ব আপোনাক মই সকলোকে দেখাইছোঁ এইটো চাওক মই কি কৰিম ৰিফ্ৰেছ কৰিম এইটো চাওক ৰিফ্ৰেছ কৰাৰ লগে লগে কি হ'ব এইটো চাওক বেংক ছেটআপটো হৈ গ'ল আৰু এই বেংক ছেটআপটো হৈছে আমাৰ এই বাইদেউৰ বাইদেউ আপোনাৰ নাম কি বাইদেউ মোৰ নাম ৰুমি ৰয় হয় আৰু আপোনাৰ বেংকত কি মানে প্ৰব্লেম কি হৈছিলে আপোনাৰ মোৰ নামটো একচুৱেলি ৰুমি ৰাজদৰ্শিনী বুলি আছিল প্ৰফাইলত তো মই বেংক ছেটআপত এইটো ৰুমি ৰয় কৰিব লাগিছিল ৰাজদৰ্শিনী কৰি দিছোঁ আৰু একাউণ্ট নম্বৰটো অলপমান ভুল হৈ গৈছিল সেয়াই ঠিক কৰিবলৈ আহিছিল আপোনাৰ ওচৰত এইখিনিয়ে এতিয়া মই আপোনাক সকলোকে কৈছোঁ যিসকলৰ বেংকৰ নামটো মানে নামটো আপোনাৰ পান কাৰ্ডৰ নাম ছেম থাকিব লাগিব বাইদেউৰ কি হৈ আছে যিটো আমাৰ আপোনাৰ ফেচবুকৰ নামটো কি ৰুমি কি আছিল ৰাজদৰ্শিনী তো সেই নামটো মানে কি হ'ল ফেচবুকৰ বেংক একাউণ্টত মানে বহাই দিছিল না বাইদেউ আপুনি তো সেইটো বহালে নহ'ব পান কাৰ্ডত যিটো নাম আছে আৰু বেংকত যিটো নাম আছে ছেম হ'ব লাগিব বুজি পালে সকলোৱে মই ডেইলি কৈ থাকোঁ আপোনালোকৰ ফেচবুকৰ আইডিত যিয়ে নাম নাথাকক কোনো প্ৰব্লেম নাই মোৰ নাম নাথাকে চাব এই যদি হাজবেণ্ডৰ নাম যদি থাকে তথাপি কোনো প্ৰব্লেম নাই বা আপোনাৰ ছোৱালীৰ নাম যদি থাকে আপুনি মাকৰ নামতো মানে বেংক ছেটআপটো কৰিব পাৰে আপোনাৰ মাকৰ বুলি নহয় দেউতাকৰ নামতো কৰিব পাৰে খালি পান কাৰ্ড আৰু আপোনাৰ বেংকৰ নামটো ছেম হ'ব লাগিব বুজি পালে বাইদেউ হয় এতিয়া মনটো অলপ ভাল লাগিল আৰু কি ফেচবুক কি আপুনি বোলে বাদ দিব খুজিছিল হয় অলপ টেনশ্যন হৈ আছিল তো সেইকাৰণে এতিয়া আপোনাক পালোঁ যেতিয়া আপুনি প্ৰব্লেমখিনি ছল্ভ কৰি দিলে তো মোক কেনেকৈ লগ পাল শুনিছোঁ বহুতৰে মুখত আপুনি বহুত ভাইৰেলো এনেও আৰু মোৰ মাৰ ঘৰ ওচৰতে হয় আপোনাৰ ঘৰ তো সেনেকৈ শুনিছোঁ সেনেকৈ অহা গ'ল লগত কোন আহিছে মোৰ হাজবেণ্ড আহিছে নমস্কাৰ হয় দাদা কি খবৰ খবৰ বৰ্তমান ভাল আপোনাক মানে এই লগ পাম বুলি মানে আহিলোঁ আৰু আজি বাইদেউৰ মুখত আজি হাঁহি উঠিছে আজি ইমান দিন হাঁহিটো ডাউন হৈ আছিল হয় না টেনশ্যন হৈ আছিল আজি ছল্ভ হ'ল ভাল লাগিছে টেনশ্যন কৰিব নালাগে আৰু এইফালে আমাৰ ভণ্টি এজন আহিছে এইফালে বাইদেউ আপুনি ক'ৰ পৰা আহিছে বিলাসীপাৰা ডিষ্ট্ৰিক্ট ধুবুৰীয়াৰ পৰা আপোনাৰ ফেচবুকত কি কাম আছে বেংক ছেটআপ আপোনাৰ কি কাম আছে বাইদেউ মোৰ মানে নতুনকৈ খুলিছোঁ মানে অলপ শিকিব লগা আছে সেইকাৰণে ক'ৰ পৰা আহিছে আপুনি মই গোৱালপাৰাৰ পৰা আহিছোঁ গোৱালপাৰা বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই বঙাইগাঁৱৰ পৰা বঙাই আপোনাৰ ফেচবুকত কি কাম আছে বেংক ছেটআপৰ কাম বেংক ছেটআপ দাদা আপোনাৰ কি কাম আছে বেংক ছেটআপৰ আছে আপুনি ক'ৰ পৰা আহিছে বিলাসীপাৰা ডিষ্ট্ৰিক্ট ধুবুৰী না বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই গোৱালপাৰাৰ পৰা গোৱালপাৰা অ'কে আপোনাৰ কি কাম মই মানে নিজে নতুনকৈ খুলিছোঁ কি একো নাজানো আপোনাৰ পৰা শিকিবই আহিছোঁ ঠিক কৰি ল'ব আপোনালোকে যে মোৰ ঘৰত যে আহিছে ছাকচেছ হ'ব না কাম নাজানো বাকী আপোনাৰ আশা লৈ আহিছোঁ বুলি আশা লৈ আহিছোঁ আপোনাৰ ওচৰত কিয় 100% আশা লৈ অহা নাই তেনেহ'লে ঘৰত যাওক নহ'ব যদি আশা নাই ঘৰত যাওক হা মোবাইলত চাইছোঁ আপোনাৰ সদায় ভিডিঅ' চাওঁ ছাবস্ক্ৰাইব কৰিবও নাজানো হয় নেকি সেইকাৰণে আপোনাৰ ত চব শিকাই দিম না মই টেনশ্যন কৰি লৈছা তোমাৰ ঘৰত কাম ছাকচেছ হ'ব আশা আছে নাই তোক হা 100% কিয় কেনেকৈ বিশ্বাস হ'ল হোৱা বুলি দেখো না ভিডিঅ'বিলাক চাইছোঁ দূৰৰ মানুহ আহি আপোনাৰ প্ৰফাইল ঠিক কৰি দিয়ে আপুনি এই ছাকচেছ হৈছে সেইকাৰণে আমিও ছাকচেছ হ'ম বুলি আহিছোঁ আৰু আপুনি ক'ৰ পৰা আহিছে বঙাইগাঁৱৰ পৰা আহিছোঁ হা বঙাইগাঁৱৰ কোন ঠাইত বঙাইগাঁও চিপনচিলা শিৱনশিলা আৰু তুমি ক'ৰ পৰা আহিছা মাছগাঁও মাছগাঁও অ'কে তুমিতো আগতে এবাৰ আহিছিলা না আহিছিলোঁ। বেংক ছেটআপ কৰি দিছোঁ না বেংক ছেটআপ হৈছে তাৰমানে অলপ হেৰি অসুবিধা হৈ আছে ঠিক আছে চাই আছোঁ কাৰ কি প্ৰব্লেম আছে তা আপোনালোকৰ ফেচবুকত যিসকলৰ প্ৰব্লেম আছে চাওক মেইন কথা আপোনালোকে ডেইলি যিসকলে কণ্টেণ্ট মডেল ছেটআপ যদি পোৱা নাই ছেটআপটো পাবৰ কাৰণে কি কৰিব লাগে মই ডেইলি কৈ থাকোঁ লং ভিডিঅ' দিবা 2 মিনিটৰ ওপৰত 2 মিনিট 3 মিনিট 4 মিনিট মানে লং ভিডিঅ' মানে 3 মিনিটৰ ওপৰত ডেইলি ফটো ৰাতিপুৱা এখন ৰাতি এখন চেল্ফি মাৰি দিবা এনেকৈ ল'ৰা এখন ল'লা টাইম পোৱা নাই চেল্ফি এখন মাৰি দি দিয়ে কিন্তু এখন ফটো দুবাৰ দিব নোৱাৰিবা এখন ফটো এবাৰ নেক্সট ফটো আৰু এবাৰ ড্ৰেছটো চেঞ্জ কৰি দিবা লোকেশ্যন পিছফালে বেকগ্ৰাউণ্ড চেঞ্জ কৰি দিবা বুজিছে আপোনালোকে বুজি পাইছে মই কি কৈছোঁ আৰু ডেইলি আপুনি কণ্টেণ্ট মানে ছেটআপটো পাইছে হয় দাদা মই পাইছোঁ 28 তাৰিখ হয় আপুনি পাইছে ছেটআপটো পাইছে মই মানে নতুনকৈ খুলিছোঁ নাজানে ছেটআপটো পোৱাৰ কাৰণে আপোনাক কি কৰিব লাগিব লং ভিডিঅ' দিব লাগিব লং ভিডিঅ' মানে 2 মিনিটৰ ওপৰত আপুনি ছেটআপ পাইছে হয় কেতিয়া পাল আজি পুৱা কেনেকৈ পাল মোক লগ পাই কিমান দিন হৈছে ফেচবুকতে পাইছোঁ কিমান দিন হ'ল ফেচবুকত লগ পাই বেছি দিন হোৱা নাই হয় 10-15 মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে ভাল লাগিছে বুজি পোৱা বুজি পাওঁ চাওঁ আপুনি বুজি পায় মোৰ ভিডিঅ' চাই অলপ চলপ আৰু বাইদেউ কৰি ৰাখি বেলেগ এটা মোবাইলত ছেভ কৰি ৰাখি সেই হিচাপে কৰোঁ কিন্তু নোৱাৰোঁ সেইকাৰণে আহিছোঁ আপুনি মোৰ ভিডিঅ' কিমান দিন চাইছে এনে নৰ্মেলি 2 দিন 5 দিন 10 দিন কেইদিন হ'ল হ'ল 1-1.5 মাহমান হ'ল 1-1.5 মাহ। কিছুদিনৰ পৰা ফ'ল' কৰোঁ বুজি আপোনাক পায় নাপায় এনে অলপ চলপ কিবা এটা পাওঁ বুজি কিন্তু নিজে কৰিব চেষ্টা কৰিলে মানে অলপমান হয়, ভুল হৈ যায় কিছুমান ন বস্তু হৈ যায়। প্ৰেক্টিকেলি ইমান নলেজ নাই যিহেতু সেইকাৰণে
হ'ব এইবিলাক 3 মাহত যাদু কৰি দিম যাদু যিয়ে নহওক হয় বাইদেউ আহক ক'ৰ পৰা আহিছে বাইদেউ আপুনি বঙাইগাঁও ঠিক আছে বহক বাইদেউ তো যিয়ে নহওক আপোনালোকে তো দেখা পাইছে চাওক মোৰ এতিয়া জাগা নাই চাওক দেখা পাই এইটো মানে চাওক বহুতে ভাবিব পাৰে যে এনেকৈ